হ্যালো বন্ধুরা, শুভ সকাল। তো দেখো এখানে আমাদের গুটের আত্মসহায়ক গুটের সদস্যরা সবাই একসাথে কোথায় যাচ্ছে, আরও অনেক গুটের সদস্যরা ছিল। তো দেখতে থাকো। তো দেখো এখানে আমরা গিয়েছিলাম একটু তিনশুকিয়া জানমুখ ফিল্ডে। অনেক মানুষ হয়েছে এখানে। আমাদের অসমের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা, সবাই চিনো। দেখো অসমৰ অতি কৰ্মদক্ষ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হাত চাপৰিৰে তেখেতক সাদৰ সম্ভাষণ জনাবলৈ সমবেত ৰাইজক অনুৰোধ জনালোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জিলা প্ৰশাসন আৰু বৃহত্তৰ তিনিচুকীয়াবাসীৰ হৈ হিয়া ভৰা আদৰণি জনাইছোঁ। তেখেতক আসন গ্ৰহণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। তেখেতৰ লগতে মঞ্চলৈ আদৰণি জনাইছোঁ অসম চৰকাৰৰ শ্ৰমিক কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ আৰু গৃহ বিভাগৰ মাননীয় মন্ত্ৰী বুঝতেই পারতেছ এখানে কেন গেছিলাম আমরা, নিশ্চয় গেস করে নিয়েছি। বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত সঞ্জয় কিষাণ ডাঙৰীয়া, শদিয়া সমষ্টি মা দত্ত আর বহুত ভিড় হয়েছিল এখানে, সম্প্ৰীতি গ্ৰাম্য সংগঠনৰ সহ সম্পাদিকা শ্ৰীমতী ৰাধিকা ঘাটোৱাৰ, সকাল 9টার সময় গেছিলাম। গ্ৰাম্য সংগঠনৰ 6টা বাজে, শ্ৰীমতী পঞ্চমা চুতীয়া, তো লেট হয়েছিল। কল্যাণী গ্ৰাম্য সংগঠনৰ সভানেত্ৰী শ্ৰীমতী সুপ্ৰভা সোনা, তেজস্বী আঞ্চলিক পৰ্যায় সংঘৰ সভানেত্ৰী শ্ৰীমতী কুলদীপ কৌৰ, আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচী ইমানতে অন্ত পৰিছে।